হায়াৰ সেকেন্ডাৰীত প্ৰথমবাৰৰ বাবে লৰাসকলকো আমি স্কুটি দিয়াৰ কাম আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যে অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে হায়াৰ এডুকেশ্যনৰ তেওঁলোকে নিজক সংযোজিত কৰিব পাৰে। আমি অসমত প্ৰতি বছৰে নমস্কাৰ বন্ধুসকল, আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছো যে 2021-22 বৰ্ষত হৈ যোৱা হায়াৰ সেকেন্ডাৰী পৰীক্ষাত যিসকল ল'ৰা ছোৱালীয়ে প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হৈছিল তেওঁলোকলৈ স্কুটি প্ৰদান কৰা হ'ব, কিন্তু বুলেট দিয়া নহ'ব। সো আজি আপোনালোকক জনাম যে কোনসকল ল'ৰা বা ছোৱালীয়ে বা কিমান নম্বৰ পাই তেওঁলোকে স্কুটি লাভ কৰিব, সেই বিষয়ে আপোনালোকক জনাম। আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক লৈ অনুৰোধ, চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব যাতে পৰৱৰ্তীত এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব পাৰে। সো আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। Pragyan Bharati Scooty Scheme 2022, no details and apply now. ইয়াত চাওক দিয়া আছে no bullet bike for boys but govt announced। তো এনেকুৱাকে দিয়া আছে, মানে বুলেট নিদিয়ে যদিও কৈছিল, বিভিন্ন ল'ৰাৰ আবদাৰ আছিল বুলেট দিবলৈ। Pragyan Bharati Scooty Scheme 2022, Assam government has announced। তো এইটো কৰিছিল। The table of contents, who can apply, কোনে apply কৰিব পাৰিব, how to apply, key details, who can apply। ইয়াত চাওক the eligibility criteria for Pragyan Bharati Scooty Scheme 2022 set for girls and boys differ from us other। so ইয়াত চাওক গাৰ্লছৰ কাৰণে দিছে যে candidates who have secured 60% mark পাব লাগিব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল যে পৰীক্ষা হৈছিল সেইটো পৰীক্ষাত, মানে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত। আৰু বয়সৰ কাৰণে ইয়াত দিছে candidates who have secured 75 or above, মানে 75% নাইবা তাতকৈ বেছি পাব লাগিব, তেতিয়াহে তেওঁলোকে স্কুটি লাভ কৰিব। সো কি ডেটস, ইয়াত ডেটস এটা দিছে যে 13th November 2022 onwards, ইয়াত ডিস্ট্ৰিবিউশন ডেট বুলি দিয়া হৈছে। সো এইটো ডেটত সম্ভৱতঃ ল'ৰা ছোৱালীসকলক স্কুটি প্ৰদান কৰা হ'ব। তো আপোনালোকে যাৰ নামৰ লিষ্ট আছে, যিসকলে পাম বুলি এপ্লাই কৰিছিল তেওঁলোকে নিজৰ নাম ৱেবছাইটৰ জৰিয়তে চেক কৰিলেই হ'ল, যিহেতু অতি সোনকালে স্কুটি প্ৰদান কৰা হ'ব। আৰু আপোনালোকলৈ শেষত অনুৰোধ যে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ, আৰু আশা কৰোঁ আপোনালোকক এনেকুৱা ভিডিঅ' দি থাকিব পাৰিম। ধন্যবাদ।